हाग्रा बिफाननि गुलिजों सासे सुबुंनि जिउ खहा। थांनाय 16 नभेम्बर खालि उदालगुरि जिल्लानि खालिंदुवार हाग्रामायाव हाग्रा बिफाननि गुलिजों सासे आयेन बेरेखा दंफां दानग्रानि जिउ खहा। हाग्रा बिफाननि मावखुलिनिफ्राय 8 किल'मिटारसो गोजान भुटान सिमायाव साननि 2 रिंगायाव हाग्रा बिफाननि मावथिफोरा नायगिदिंहैनायाव दंफां दानग्राफोरखौ नुनानै लाथिख'आव गुलि गावनाय जादोंमोन होननानै खौराङाव मिथिनो मोननाय जादों। लाथिख'आव गुलि गावनायावनो खारस'नानै लानाय बायदि जानानै सासे सुबुङा जिउ खहा जादों। थैनाय सुबुंखौ रामसिं गर होननानै मिथिनो मोननाय जादों। उदालगुरि जिल्ला फाहामसालियाव पस्टमर्टमनि थाखाय दैथायहरबाय होननानै खौराङाव मिथिनो मोननाय जादों। যে ননাই খুটিৰ যিখিনি ফৰেষ্ট ৰেঞ্জ আছে তাতে এটা গুলিওৱাৰ এটা ইনচিডেণ্ট হৈছে আৰু ট'টালিকে অচি পানেৰী আৰু পুলিচ মই নিজেও ঘটনাস্থলীলৈ ৰাওনা হওঁ। তাত ফৰেষ্টৰ মানুহৰ লগত কথা পাতি আমি গম পাওঁ যে তেওঁলোকৰ এটা ৰুটিন পেট্ৰলিং টিম টহলদাৰী এটা গ্ৰুপ ননাইখুটি ফৰেষ্ট মানে হাবিৰ ভিতৰলৈ সোমাই গৈছিল আৰু তাতে তেওঁলোকে কিছুমান 8-10জন মানুহ খুব সম্ভৱ চোৰাং কাঠৰ লগত জড়িত মানুহ হ'ব আৰু তাতে তেওঁলোকে তেওঁলোকক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে আৰু দুই এটা খুব সম্ভৱ তেওঁলোকৰ DBBL গানৰ পৰা ফায়াৰিং কৰে আৰু সেইটো ঘটনা কিন্তু আমি জনামতে দিনৰ 1-1:30মান বজাত হৈছে কিন্তু তেওঁলোকো ফৰ্চ কম থকাত উভতি আহে আৰু যিহেতু এইটো টহলদাৰী গ্ৰুপ আছিল খোজকাঢ়ি গৈছিল গতিকে প্ৰায় 10-12 কিলোমিটাৰমান জংঘলৰ ভিতৰলৈ হ'ব গতিকে সেইখিনি বাট কৰি বাই আহোঁতে তেওঁলোকৰো সময় লাগিল আহি পাই আমাক ইনফৰ্ম কৰোঁতে আমি ইমিডিয়েটলি যাওঁ তাতে আৰু গৈ তেওঁলোকৰ লগত কথা পাতি আমি বুজিব পাৰিলোঁ যে খুব সম্ভৱ হয়তো যিহেতু ফায়াৰ কৰা হৈছে মানুহ আহতো হ'ব পাৰে বা নিহতো হ'ব পাৰে যিখিনি আমি সেই মুহূৰ্তত কিন্তু সঠিককৈ ক'ব পৰা নাছিলোঁ সেইকাৰণে ফৰেষ্টৰ টিম SSBৰ টিম আৰু মোৰ নেতৃত্বত মোৰ পুলিচ বাহিনী আমি ৰাতি প্ৰায় 8টামান বজাত জংঘলৰ মানে ঘটনাস্থলীলৈ আৰু পিঅ'টোলৈ ৰাওনা হওঁ আৰু তাতে আমি এজন মানুহ পৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। মৃত অৱস্থাত পাইছোঁ আমি পাওঁতে মৃত অৱস্থাত পাইছোঁ। তেওঁৰ গুলি লাগিছে স্যাৰ। আমি যিখিনি প্ৰাইমেৰী এক্সামিনেশ্যন কৰিছিলোঁ তাতে আমি স্পষ্টকৈ কিন্তু গুলিৰ আঘাত আমি দেখি পোৱা নাছিলোঁ সেইখিনি কিন্তু মই এতিয়া এই মুহূৰ্তত কোৱাটো বৰ ঠিক নহ'ব কাৰণ পষ্টমৰ্টেম ৰিপৰ্টে তাৰ সঠিক যি হৈছে হোৱা নাই। যোৱাকালি 16 তাৰিখে আমি আমাৰ খালিংদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত পেট্ৰলিঙৰ কাৰণে গৈছিলোঁ যাওঁতে মই মোৰ ষ্টাফক নি পেলাই গাড়ী দি প্ৰায় আমাৰ ৰেঞ্জৰ পৰা 6 কিলোমিটাৰ ভিতৰত তাত নমাই দিওঁ তেওঁলোকে গোটেইটো চাৰ্চ কৰি চাই পেলাই য'ত নমাই দিয়া হয় তাৰ পৰা লেফ্ট ছাইডত 2.5 কিলোমিটাৰমান সোমাই গৈ পেলাই এটা শব্দ শুনি তালৈ যায় গৈ পেলাই তাত দেখে যে মানুহে 10-12জন মানুহ মানে কি হেৰি কৰি গছৰ বাটাম চাটাম এইবিলাক তেনেকুৱা কৰি আছে তেনেকুৱাতে আমাৰ ষ্টাফে যেতিয়া আমাৰ ষ্টাফ কম আছিলে মাত্ৰ 7জন মানুহ আছিলে তেতিয়া দুটা ব্লেংক ফায়াৰ কৰিলে মানুহখিনি দৌৰি পলোৱাৰ পিছত তাত আমি কুঠাৰ পাওঁ তাৰপিছত ধনেশ চৰাই দুটা মূৰ পাওঁ ধনেশ চৰাই যিটো মূৰ ঠোঁট আৰু পাখি পাওঁ সেইখিনি আমি চিজ কৰা হৈছে চিজ কৰি আমাৰ ৰেঞ্জতে ৰাখিছোঁ তাৰপিছত তাৰপৰা যেতিয়া গুচি আহিলে তাৰপিছত আমাৰ সন্দেহ হ'ল মানে তাত আৰু কিবা থাকিব পাৰে তেতিয়া ৰাতি আমি 7টামান বজাত আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ এডিশ্যনেল SP তাৰপিছত পানেৰী থানাৰ OC ছাৰ আমি তাৰপিছত SSB লৈ পেলাই ৰাতি আকৌ আমি তাৰ ভিতৰত চাৰ্চ কৰিবলৈ যাওঁতে তাত এজন মানুহ পৰি থকা পাওঁ তাৰপিছত তাৰ মানুহ চাই মেলি পেলাই তাৰপিছত ক্ৰাইম ব্ৰাঞ্চৰ ছাৰে ক'লে যে ডেড বডিটো লৈ যাব লাগিব তেতিয়া আমি ডেড বডিটো তাতে বান্ধি মেলি পেলাই লৈ আহি পেলাই আমাৰ ৰেঞ্জ পাওঁহি ৰেঞ্জৰ পৰা আমি আকৌ একচুৱেলি ডেড বডি নহয় মানুহ এটা পাইছিলোঁ তাৰপিছত আমি ডক্টৰ এটালৈ লৈ আহোঁ তেতিয়া টংলা ডক্টৰে তেতিয়া অলৰেডি কয় যে এইটো অলৰেডি ডেড মানে মৰিলে তাৰপিছত আমি তাৰ পৰা আনি পেলাই এই আমাৰ যিহেতু পানেৰী থানা আমাৰ আণ্ডাৰ পানেৰী থানাৰ মগৰত ৰাখোঁ এতিয়া